জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 ছেপ্টেম্বৰত আৰু অসমৰ তিনিচুকীয়াত। তেখেতৰ পিতৃৰ নাম আছিল মুকুতাৰাম গাৰ্গ আৰু মাতৃৰ নাম আছিল আইতা গাৰ্গ, লগতে এজন গায়িকা। এই পৰিৱেশতে জুবিন দা সংগীতৰ লগত জড়িত হোৱাৰ পথ আৰম্ভ কৰিছিল। তেখেত সংগীতৰ আধাৰ তবলা বাজনাৰ পৰা আৰম্ভ কৰিছিল। ক্লাছিকেল সংগীত শিকি পিছত গীত গোৱা আৰু বাদ্যযন্ত্ৰ বজোৱা দুয়োটাতে নিজৰ অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন কৰিছিল। 1990 দশকত তেওঁৰ প্ৰথম অসমীয়া এলবাম অনামিকা ওলাই আছিল, যি অত্যন্ত জনপ্ৰিয় হৈছিল। তাৰ পিছত মায়াবিনী, পাপৰি, চান্দিনী ৰাত এলবামসমূহ অসমীয়া সমাজৰ মাজত এক নতুন সুৰ আনিছিল। তেওঁক অসমবাসীয়ে অসমৰ ৰক ষ্টাৰ বুলি চিনি পায়। 2006 চনৰ গেংষ্টাৰ ছবিত য়া আলী গীতৰ দ্বাৰা তেওঁ সৰ্বভাৰতীয় পৰিচিত লাভ কৰিলে। তাৰ পিছতো কাল, ফিজা, মিছন ইনষ্টেনবুল আদি ছবিত তেওঁৰ প্লেবেক ছিংগাৰ হিচাপে কাম কৰিছিল। জুবিন গাৰ্গ অকল গীততে সীমাবদ্ধ নাথাকি অভিনয়, চলচ্চিত্ৰ নিৰ্দেশনা আৰু সংগীত নিৰ্মাণতো হাত দিছিল। অসমীয়া সংস্কৃতি, ভাষা আৰু শিল্প সংৰক্ষণত তেওঁ সদায় সোণালী অৱদান আগবঢ়াইছিল। তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গ নিজেও এজন গায়িকা। তেওঁ লোকসেৱা, সামাজিক বিষয় আৰু সাংস্কৃতিক আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। 2025 চনৰ 18 ছেপ্টেম্বৰ তাৰিখে ছিংগাপুৰত স্কুবা ড্ৰাইভিঙৰ সময়ত এক দুৰ্ঘটনাত পৰি তেওঁক শেহতীয়া নিশ্বাস ল'বলগীয়া হ'ল। তেওঁৰ মৃত্যু অসম তথা ভাৰতীয় সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি। জুবিন দা হৈছে অসমীয়া সংস্কৃতিৰ সৰ্বশ্ৰেষ্ঠ দূত। তেওঁৰ গীত আৰু সুৰ আমাৰ মাজতে অমৰ হৈ থাকিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।